পেণ্ট পিন্ধি কিনে আমি যোনটো সুখ পাই আছোঁ সেইটো খালি আমি গম পাওঁ। দীপদা হালকা হৈ আছা। আপোনালোকে যেতিয়া ট্ৰেভেল কৰে এভৰি 100 কিলোমিটাৰ মূৰে মূৰে আপোনালোকে চাহৰ টেষ্ট বেলেগ বেলেগ ইফালৰ চিটটো গোটেই হেঁচা খাই ওলাই আহিছে কিন্তু पानी टंकी तो इधर नहीं है। কেনেকৈ যাম ভাই? यो ब्रो यही लाइफ है। खिंचा गुड मॉर्निंग। गुड मॉर्निंग भाई, गुड मॉर्निंग। दीप गुड मॉर्निंग, निशान गुड मॉर्निंग, आयब गुड मॉर्निंग আৰু গুড মৰ্নিং সকলোকে। তো ইফালে আমাৰ ৰাতি শুওঁতে দেৰি হৈছিল, উঠোতে দেৰি হ'ল। ফটাফট ব্ৰেকফাষ্টটো কৰি লওঁ। আৰু ব্ৰেকফাষ্টত আছে ৰুটি, আলু ভাজি আৰু ইপিনে ডিম আছে, কণী আছে। খাই দিয়া ভাই। ডিম কণী এটাই বস্তু বাৰু, মানে জাগালৈ মানুহে বেলেগ বেলেগ কয় বাৰু। ডিমটো আমি কিন্তু ঘৰত কণী বুলি কওঁ, ডিমো বুলি ডিমা বুলি কয় কিছুমানে। কি ক'লে জানা? আন্ডা খাই কাৰণে ফিকো কানি কাই গৈ আমি তো চুনা। আৰু সকলোৱে গুড মৰ্নিং ফ্ৰম কোকৰাঝাৰ। আৰু আমি এতিয়া ব্ৰেকফাষ্ট কৰি কিনে যাবলৈ ওলাইছোঁ বঢ়িয়াকৈ। আমি এতিয়া যাম আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ। আৰু আজি আমাৰ টাৰ্গেট হৈছে আমি যেনেকৈ নহওক কিয় আমি বিহাৰ বৰ্ডাৰটো পাৰ কৰিবলৈ চেষ্টা কৰিম। চাওঁ কিমান দূৰ যাব পাৰোঁ। তো ৰ'দটো তামাম ৰ'দ দিছে, কিন্তু তামাম ৰ'দ দিছে। আৰু যোৱাকালি আমি যেনেকৈ গাড়ীখন পেক কৰি লৈছিলোঁ, চিজিৰ একদম হোৱা নাছিল ন নিচান, একদম হোৱা নাছিল। আজি অলপমান আমাৰ দীপদাই অলপমান ছেটিং কৰি দিছে। এই ছেটিং বয় বেলেগে ছেটিং কৰি দিছে, তুমি তোমাৰ নামটো এনেই দিছা না ছেটিং বয় বুলি হে। তো বঢ়িয়াকৈ মানে আমি এতিয়া এইখিনি বস্তু ছেট কৰি থৈ দিছোঁ হে। এটা এইটো তোমাৰ কথা সোমাই লোৱা। আমাৰ কালিয়া ফুল ৰেডি, ফুল জজ। খালি আমাৰ এটা বস্তু ভৰোৱা গৈছে, ইয়াৰে ভিতৰত যোনটো পানী আহে আমাৰ গ্লাছ চাফা কৰা, সেই পানীখিনি আমাৰ ভৰোৱা গৈছে একদম ভাল পানী। কাৰণ পানীটো আমি বাৰে বাৰে মাৰি থাকিব লাগিব, গাড়ীখনটো ধোৱা নহয়, তো গ্লাছটো লেতেৰা হয়, গ্লাছটো লেতেৰা হ'লে চাফা কৰি দিব। নিচান পানী ভৰাইছে ন গাড়ীত? তো পানী ভৰোৱা হৈ গৈছে, গাড়ী ৱাৰ্ম আপ হৈ আছে, ৱাৰ্ম আপো হৈ গ'ল। এই বঢ়িয়া গাড়ী চাফা কৰিছে, তো টেনশ্যন নাই। আমি ইয়াৰ পৰা ওলাইছোঁ গুৰুন্দা গৈ থাকোঁ হা। আহোঁতে মই গুৰুন্দাই অলপ আগতে ভিডিঅ' এটা আপলোড কৰিছে, আপোনালোকে গৈ কিনে চাওক। আৰু এইটো মানে আজি ভিডিঅ' আপলোড কৰিছে, মইতো কালি এইটো ভিডিঅ'টো কালি দিম। তো আপোনালোকে মানে লাষ্ট ভিডিঅ'টো চাওক। গুৰুন্দাই গৈ কিনে যদি আপোনালোকে গুৰুন্দাক কমেণ্টত গৈ 5000টা কমেণ্ট কৰে, গুৰুন্দাক আপোনালোকে আমাৰ লগত লাটাকত দেখা পাব। চিয়াচিন আৰু অকল গুৰুন্দা নহয়, আৰু মানুহ যাব লগত, এইটো কোৱা নাযায়। 3জন হৈ যাব পাৰে, 3জন হৈ যাব পাৰে, একো ঠিক নাই। 5000 কমেণ্ট লাগিব কিন্তু। জয় শ্ৰীৰাম, জয় বিশ্বকৰ্মা। আৰু আমি যাবলৈ ওলালোঁ এতিয়া বঢ়িয়াকৈ। গোপ্ৰটো আজি মই এনেকৈ মাউণ্ট কৰি দিছোঁ। আৰু গোটেইকেইজন আহি আছে নে ক'ব নোৱাৰোঁ, নিচানে আহিব পাৰে এইখিনিৰ কাৰণে। আমাৰ নিচানে গাড়ী চলি আছে বৰ্তমান, আৰু দুইজনে আমি। আৰু এইফালে বাই 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 বাই। আৰু এইফালে আমি কোকৰাঝাৰ মানে ভিতৰেদি আহিছোঁ। গুৰুন্দাই আমাক এখন টোল গেট মানে আমাৰ ফ্ৰী কৰাই দিলে, তো ভিতৰে গুৰুন্দা ফ'ল' কৰি গৈ আছোঁ। তো অতি সোনকালে আমি কোকৰাঝাৰ ক্ৰছ কৰি কিনে আমি অসম বৰ্ডাৰো ক্ৰছ কৰিম। এইবিলাক চাই কিনে একদম আমাক জাজ নকৰিব দিওঁ। আমি এইবোৰ হাফ পেণ্ট পিন্ধা মানে এইটো হাফ পেণ্ট পিন্ধি কিনে আমি যোনটো সুখ পাই আছোঁ সেইটো খালি আমি গম পাওঁ। আৰু এটা কথা, আমি যেতিয়া পাহাৰ আৰম্ভ কৰিম তেতিয়া ভালকৈ ড্ৰেছ কৰিম বাৰু, জোতা পিন্ধিম, ফটো উঠিব লাগিবতো। কিন্তু যি কি নহওক দিল্লীলৈকেতো একো নাই। আৰু এটা দিল্লীলৈকে মানে বহুত বৰিং হয় ৰাস্তাটো, একো নাথাকে, হাইৱে একো দেখাব লগা সেনেকৈ নাথাকে। তো মাজতে আমি আগ্ৰাত সোমাম, আগ্ৰাত আপোনালোকক তাজমহল দেখাম বাৰু। তাজমহলটো তোমাৰ প্ৰথম টাইম ন তাজমহলত? আৰু ছেকেণ্ড টাইম হ'ব। মোৰ ফাৰ্ষ্ট টাইম তাজমহলত সোমাব লাগিব যাওঁতে। তো সেনেকৈ সোমাই যাম। এই হাফ পেণ্ট পিন্ধি লৈছোঁ মানে, এতিয়া বহুত কমফৰ্টেবল। গৰম নহয় এইখিনি, তাত ওপৰত গ'লে ঠাণ্ডা পাম। তো সেনেকৈ হিচাপত আমি ড্ৰেছ চেঞ্জ কৰি যাম। এইবোৰ মানে অলপমান কি ক'ব, বেলেগতকৈ বেলেগ। আৰু এইফালে আমাৰ কি হৈ গ'ল, গোটেই লাগেজখিনি হেঁচা খাই কিনে এইটো চিট আমি অহা নাই, সিফালৰ চিটটো গোটেই হেঁচা খাই ওলাই আহিছে কিনে। সিফালৰখিনি বেছি প্ৰেছাৰ হৈ আছে এতিয়া। এইটো চিট নামা নাই, সিফালৰ চিটটো হালি গৈছে। অঁ গুৰুন্দা বাই 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 গুৰুন্দা বাই বাই। অ'কে, আমাৰ গুৰুন্দা এইখিনি আগবাঢ়ি থ'ব আহিল। আৰু আমি ইয়াৰ পৰা ৱেষ্ট বেংগলৰ যোনটো আমাৰ মেইন হাইৱে যোনটো পৰিব, ইয়াৰ পৰা 10 কিলোমিটাৰ। তো আমাৰ নাই কম 40 কিলোমিটাৰ শ্বৰ্ট পৰি গৈছে। তুফান কেক দিছে, তুফান কেক। আৰু ইয়াতে আমি ক্ৰছ কৰি দিলোঁ আমাৰ অসম বৰ্ডাৰ, মানে শ্ৰীৰামপুৰ গেট আমি ক্ৰছ কৰি দিলোঁ। আৰু লাহেকৈ আমি এতিয়া সোমাম ৱেষ্ট বেংগল বৰ্ডাৰ। এয়া শ্ৰীৰামপুৰ আকৌ ক্ৰছ কৰি দিলোঁ গেট। কেনেকুৱা অসম এৰিলোঁ ভাই? ঘৰ এৰিলোঁ, প্ৰথম মুঠতে ঘৰ এৰিলোঁ। বেয়াও লাগিছে, ইমান দিন নাথাকিম মানে নিজৰ জেগাত। অসমখনে আমাৰ ঘৰ। এতিয়া
আৰু এতিয়া আমি কিমান কেইখন ষ্টেট আমি ক্ৰছ কৰিম নাই কমেও আমি আমাৰ টোটেল 12খনমান ষ্টেট ক্ৰছ কৰা যাব নেকি 12খনমান যাব আমাৰ টোটেল ষ্টেট পেট্ৰল আমি এতিয়া বৰ্তমান ৱেষ্ট বেংগলৰ পেট্ৰল পাম্প এটাত আছোঁ আমাৰ নিচানে মানে 2 নম্বৰটো একদম কৰিব গৈছে আৰু এইফালে আমাৰ হেভি ড্ৰাইভাৰ আহি গৈছে হেভি ড্ৰাইভাৰে চলাব নাজানে টেষ্টিং ইয়াতে টেষ্টিং কৰি আছে हम लोग को बिहार जाना है पानी टैंकी होके जाना है कहाँ से जाना होगा बिहार जाना है पानी टंकी तो इधर नहीं है आगे से है उधर नीमती उधर है নিমতি से ना थैंक यू আমি মানে গুৰুন্দে কৈ পঠাইছে আমি পানী টেংকি হৈ কিনে আমাৰ যাব দিছে আকৌ নিমতি বুলি জায়গা এটা আছে সেই জায়গাটোৰ নামটো মই জানো নিমতি আমি আগৰবাৰ যেতিয়া বিহাৰ গৈছিলোঁ মানে পাটনা ফালে তেতিয়া তাতে চাহ খাইছিলোঁ সেইটো কথা মনত আছে মোৰ নিমতি পাৰ হোৱাৰ পিছতে আমি পানী টেংকি ইফালে ৰাস্তাটো পাম তো আমি মেপ মাৰি যাব লাগিব ৰাস্তাটো গম নাপাওঁ কিন্তু মানে যদি আমি ভিতৰতে সোমাওঁ তেতিয়াহ'লে মানে বহুত ট্ৰেফিক পাম তো গুৰুন্দে আমাক এইটো ছাজেশ্যন দিলে যে তোমালোকে পানী টেংকি হৈ কিনে সিপিনে হাইৱে টাচ কৰিবা এণ্ড হিয়াৰ ইজ আৱাৰ কালিয়া কালিয়া এতিয়ালৈকে আমাক বঢ়িয়া পাৰফৰ্মেঞ্চ দি আছে আৰু আজি সেইদিনা মই ঘৰৰ পৰা আহোঁতে পুৰা পেণ্ট পিন্ধি আহিছিলোঁ আজি পুৰা হাফ পেণ্ট পিন্ধি আহিছোঁ মানে এনেকুৱা ৰিলেক্সেশ্যন হৈ আছে ন এই গৰমখনত হাফ পেণ্ট দিল্লীলৈকে এনেকৈ যাম ভাই Yo, bro. यही लाइफ है Cinca. আৰু আমি এতিয়ালৈকে ৱেষ্ট বেংগল ক্ৰছ কৰাই নাই শিলিগুৰি পাব আছে বেছি দূৰ নাই শিলিগুৰিলৈ 50-60 মান হ'ব কিলোমিটাৰ আৰু তাৰে পৰা আমি শিলিগুৰি পাৰ হৈ কিনে আমি যাব লাগিব মুজফ্ফৰপুৰ ন মুজফ্ফৰপুৰলৈকে আমি তাতে ষ্টে কৰিম তাতে ৰুম চুম অলৰেডি মানে কোৱা হৈ গৈছে তাতে থাকিব লাগিব তালৈকে যাবই লাগিব মুঠতে যেনেকৈ নহ'লে আমি যদি ইয়াতে দেৰি কৰোঁ আমাৰ সিফালে আকৌ মিলাবৰ কাৰণে বহুত দিগদাৰ হৈ যাব তো ফটাফট এইখিনি ডিষ্টেঞ্চ কমাব পাৰোঁ আমাৰ ওলোৱাতে একচুৱেলি আমাৰ লেট হৈ গ'ল বাৰু একো নাই লাহে লাহে গৈ থাকিম আৰু খাবও লাগিব মাজতে গাড়ী বৰ্তমান মই চলালোঁ তাৰপিছত আকৌ গাড়ী ৰিফিল কৰিব লাগিব বৰ্তমান কিলোমিটাৰ ৰেঞ্জ দেখাই আছে 116 দেখাই আছে তেল বেছি নাই তেলো ভৰাব লাগিব গাড়ীত তেল চেল ভৰাই কিনে আৰু আগলৈ যাম প্ৰথমতে আমি কিমান তেল ভৰালোঁ প্ৰথম ফুল টেংক কৰিলোঁ ন পুৰা ফুল টেংক কৰিছোঁ এইবাৰ আকৌ ফুল টেংকে কৰিম মানে ফুল টেংক কৰি মানে এনেকৈ কৰিছোঁ বেছি ল'লৈকে আহিব দিয়া নাই তো এতিয়া 116 মান হৈ আছে ন নাই কমেও আমি 80-90 মানত ভৰাই দিম ন 80-90 কিলোমিটাৰমান যেতিয়া হ'ব ন ৰেঞ্জটো তেতিয়া আমি আকৌ ৰিফিল কৰি দিম আমি জগ ৰেলগাড়ী যায় কি আছিল ৰেলগাড়ী যায় ময়ো নাজানো এইটো জগ ৰেলগাড়ী যায় বৰ্তমান জলপাইগুৰি ড্ৰাইভাৰ ছুইচ এতিয়া মই মানে হেৰি হ'ম কণ্ডাক্টৰ দেখিছে না আমাৰ গামোচা লগাই দিছে এই বুম লাইন হৈ গৈছে এই তালৈকে লাইন অঁ দীপ তুমি গানটো জানানে জগ ৰেলগাড়ী যায় তাৰপিছত কি আছিল নাজানো মইনাহঁতে দবাত উঠি পিৰিক পাৰাক চাই জগ ৰেলগাড়ী যায় মইনাহঁতে দবাত উঠি পিৰিক পাৰাক চাই এ আমাৰ এইটো পিৰিক পাৰাক বাবুটো আৰু ইফালে আমি এতিয়া তেল ডিপুত সোমাইছোঁ পেট্ৰলহে বোলে ডিজেল পেট্ৰল ভৰাব ডিজেল এতিয়া ডিজেল ভৰাব লাগিব আৰু ইয়াতে ডিজেলৰ প্ৰাইচ 92.68 ফুল টেংক কৰিম অ' দাদা বেছি অভাৰ নকৰোঁ ন আমি অভাৰ কৰিব নালাগে আমি অভাৰ কৰা নাই কাৰণ হেৰি কথা সেইটো 2, 3, 4 আৰু আমি এই ট্ৰিপটোৰ আমি গোটেইখিনি আমি ৰাখিম তো তাৰ কাৰণে আমি এনেকৈ বহি কলম লৈ লৈছোঁ আৰু এইবোৰ চব হিচাপ এনেকৈ লিখি গৈ থাকিম শেষত গম পাম আমাৰ ট্ৰিপটোত কিমান খৰচা হ'ব মানে আপোনালোকক ক'ব পাৰিম তেতিয়া যাতে মানে এটা আন্দাজত লগাই কিনে ক'ব পাৰিম আপোনালোকক যে এইখিনিমান পইচা হ'লে আপোনালোকে বঢ়িয়াকৈ গাড়ী লৈ কিনে লাডাখ ঘূৰি আহিব পাৰিব বুজিছে আমি যি ডাঙৰ টোল গেট পাই আছোঁ এইবোৰ টোল চাওক কেইটা লেন আছে জানে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12 মই যদি গণাত যদি ভুল হোৱা নাই 12টা লেন আৰু যিহেতু আমাৰ গাড়ীত খোৱা বস্তুৰ অভাৱ নাই তথাপিও মোৰ মায়ে মানে নাৰিকল আৰু বনাইছিল তো আমি নাৰিকল আৰু এতিয়া খাম বঢ়িয়াকৈ আৰু ৰাইজ অকল मजा ये जो है ना स्टेट जाइए आप लोग सीधा मुजफ्फरपुर जाना तो आप लोग यहाँ से 100 किलोमीटर चला जाइए ठीक है किशनगंज यहाँ जब आप पूर्णिया मोड़ जब এইফালে আমি মানে নিচান আৰু মই লোকেল পুলিচক সুধি ল'লোঁ তো মানে কোনফালে যোৱা মেপততো বহুতটা ৰাস্তা দেখাইছে ভিতৰৰ ৰাস্তা দেখায় কিন্তু আমি মেইন হাইৱেটো ল'ব লাগিব তো
ক'লে জেগাটো তো সেনেকৈ আমি যাম এতিয়া শুই আছে ইহঁত দুটা দেখিছে নাই আহিব একদম পৰ্টা চৰ্টা টানি দিছে দীপে শুই আছে বম ৰ'দ গাড়ীৰ ভিতৰত আছোঁ যদিও মানে পূৰা গা চা পুৰি যাই আছে মানে এই গামোচা যে আছে গামোচা গুৰুণ্ডাই দিছিল এই মানে গাত উৰি আমি গৈছোঁ নিচানৰ উপায় নাই সঁচাকৈ উপায় নাই আৰু এইফালে চাওক বৰষুণ দি দিলে বৰষুণ ট্ৰিপত খালি এইটোৱে বাকী আছিল কাৰণ গোটেইকেইটা ৱেডাৰ পালোঁ ৰ'দ পালোঁ এতিয়া বৰষুণ আৰু ওপৰত গৈ কিনে স্ন' পাম দীপদা হালকা হৈ আছা অ'কে আমি আহি পালোঁ আমি কিষাণগঞ্জ পাৰ হৈ আহিলোঁ আৰু যোনটো হিউমিডিটি চা না চশমাযোৰ কি ফক হৈ গৈছে মোৰ আমি ভিতৰত এচিত আছিলোঁ আৰু বাহিৰত অহাৰ লগে যোনটো গৰম সেই গৰমটো পাই গৈছোঁ মানে একদম পূৰা আৰু ইফালে আমাৰ দুপৰীয়া সাজ কেইটা পাইছে ভাই 4:15 হৈছে আৰু আমি এয়া অৰ্ডাৰ দিছোঁ এইখিনি খাই লৈ কিনে আমি ওলাই যাম আৰু আমি মুজফ্ফৰপুৰ পাবৰ কাৰণে 170 কিলোমিটাৰ বাকী আছে ইয়াতে অলপমান চাহৰ চুস্কি কাৰণ আপোনালোকে যেতিয়া ট্ৰেভেল কৰে এভৰি 100 কিলোমিটাৰ মূৰে আপোনালোকে চাহৰ টেষ্ট বেলেগ পাব তো প্ৰত্যেক 100 কিলোমিটাৰ চাহৰ টেষ্ট এবাৰ টেষ্ট কৰি চাব বৰ্তমান ইয়াতে টেষ্ট কৰিছোঁ আনএক্সপেক্টেড বঢ়িয়া ভাই দেখাই দে তাক অলপমান চাবলৈ মানুহ এই বঢ়িয়াকৈ চাহটো খাই কিনে আমি আগবাঢ়ি দিম আৰু আমি এতিয়া বৰ্তমান বিহাৰতে আছোঁ তেতিয়া চাহ খাই কিনে আমি বহুত বস্তু ডিছকাছ কৰিলোঁ আমি প্ৰথমতে ভাবিছিলোঁ আজি মুজফ্ফৰপুৰত থাকিম বুলি কিন্তু মুজফ্ফৰপুৰ ইয়াৰ পৰা বেছি দূৰ নহয় আমি হোটেল ৰুম এতিয়া 8:15 হৈছে টাইম আমি চাগে 9:30 মানত মুজফ্ফৰপুৰ পাই গ'লোঁ হয় তাৰপিছত আমি ভাবিলোঁ কি যদি মুজফ্ফৰপুৰত যদি আজি ষ্টে কৰোঁ তো আমাৰ নেক্সট ডেষ্টিনেশ্যন ক'ত হ'ব তেতিয়া আমি ভাবিলোঁ কি আগ্ৰাত ভাবিলোঁ তো আগ্ৰা যেতিয়া চাওঁ মুজফ্ফৰপুৰ আগ্ৰা যাব মানে কথা আছিল ন মুজফ্ফৰপুৰ আৰু আগ্ৰাৰ মাজত আৰু এটা ষ্টপেজ পায় সেইটো হৈছে গোৰখপুৰ তাতে মানে ষ্টে কৰে আৰু মানে আমাৰ সেইটো আছিল তাৰপিছত যেতিয়া আমি কেলকুলেশ্যন কৰিলোঁ নাই কমেও মানে 1000 কিলোমিটাৰ মান দেখাইছে 900 কিমান দেখাই আছে তো এদিনত 1000 কিলোমিটাৰ অলপমান দিগদাৰ হৈ যায় তাৰপিছত আমি কি ভাবিলোঁ এটা চাইনবোৰ্ড দেখা পালোঁ যে ইয়াৰ পৰা বৰ্তমান আমি য'ত আছোঁ তাৰ অলপমান আগতে দেখিলোঁ চাইনবোৰ্ড তাৰে পৰা আমাক গোৰখপুৰ দেখাই আছিল 344 মান কিলোমিটাৰ দেখাই আছিলে তো নিচানৰ মই ডিছকাছ কৰিছোঁ আমি গোটেইকেইটা ডিছকাছ কৰিলোঁ কি আমি আজি গোৰখপুৰলৈ গৈ থাকোঁ মানে UP আমি আজি আৰম্ভ কৰিছোঁ ৰাতিপুৱা অসমৰ পৰা কোকৰাঝাৰৰ পৰা মানে বিহাৰ ৱেষ্ট বেংগল পাৰ হ'লোঁ বিহাৰ পাৰ হ'ম ডাইৰেক্ট UP গোৰখপুৰ আছে UPত আৰু মুজফ্ফৰপুৰ আছিল এই বিহাৰত তো আমি মানে এতিয়া টাৰ্গেট মানে ফিক্স হৈ গ'ল যে আমি এতিয়া গোৰখপুৰ গৈ আছোঁ গোৰখপুৰ আমি গৈ পোৱালৈকে 1-2 বাজি যাব 2-3টা ধৰিছোঁ আৰু 3টা বাজি যাব তো হোটেল ৰুমত আমি যিমান এডিটিং কাম থাকে সেইখিনি আমি হোটেল ৰুমলৈকে নথওঁ এতিয়া গাড়ীত যিহেতু আছোঁ তো নিচানে চলাই থকা সময়খিনিত এতিয়া ভিডিঅ'টো এডিট কৰোঁ জুম গাড়ী দিম তাৰপিছত মই গাড়ী চলাম সেনেকৈ আমি গোৰখপুৰলৈকে আমি এতিয়া গৈ থাকিম আৰু গোৰখপুৰৰ পৰা আমাৰ নেক্সট ডেষ্টিনেশ্যন হ'ব ডাইৰেক্ট আগ্ৰা তো গোৰখপুৰৰ পৰা আগ্ৰা 601 কিলোমিটাৰমান দেখা যায় তো 600 কিলোমিটাৰ নদে বিগ ডিল আমি মানে ধুনীয়াকৈ ৰাতিপুৱা যদি 8টাতো ওলাই দিওঁ তেতিয়াহ'লে আমি গধূলি হেৰি আৰু 7-8টা মানত ধুনীয়াকৈ পাই যাম তো সেনেকৈ বস্তুটো ভাবি চিন্তি মানে আমি আজি গোৰখপুৰলৈ গৈ আছোঁ তো ৰাতি জাৰ্ণি হৈ আছে তো দেখাব লাগে একো নাই এয়া চাওঁ বোলে গোটেই হাইৱে আৰু বিহাৰতে আছোঁ বৰ্তমান বিহাৰ বৰ্ডাৰ ক্ৰছ কৰিম UPত সোমাম গোৰখপুৰলৈকে আৰু এইফালে চিষ্টেম চাওক মই কেনেকৈ বহি লৈছোঁ পূৰা একদম ৰিলেক্স মোড অন ৰিপ্তা ক'ত যায় তেল ভৰা আৰু আমাৰ আজি দিনটোৰ ভিতৰত এইটো ছেকেণ্ড ফুৱেল পাম্প ষ্টেচন মানে তেল ফুৱেল আপ কৰি আছোঁ ৰিফিল কৰি আছোঁ গাড়ী আৰু পেট্ৰল পাম্পত সোমাইছোঁ ইয়াৰ পৰা ডাইৰেক্ট গোৰখপুৰ আমাৰ গুচি যাম আমি আৰু ইয়াতে চাওক ট্ৰাক ড্ৰাইভাৰবিলাকে যেতিয়া ৰাতি গাড়ী ৰখায় ইয়াতে এনেকৈ শুই থাকে বুজিছে কষ্ট চবৰে আছে আৰু আমি আহি পেলাই পিপৰা কঠি আৰু যোনটো বস্তু বিচাৰি আহিছিলোঁ তো লাহে লাহে ফিল্ডটো পাই আছোঁ খাত এই খাতত বহি কিনে এতিয়া লাহে লাহে খাম অলপ যিমানে আগবাঢ়ি থাকিম সিমানে মানে এইবোৰ বস্তু পাই থাকিম পাঞ্জাৱ সোমোৱাৰ লগে লগে আৰু কিবা কিবি পাম ইয়াত আমি কি অৰ্ডাৰ কৰিলোঁ তন্দুৰী ৰুটি ন পনীৰ আৰু এইফালে আমাৰ ৰাতিৰ সাজ আহি গ'ল কি দিছিলোঁ পনীৰ মছলা আৰু তন্দুৰী ৰুটি পেৰি দিব লাগে আৰু ৰাইচ কি কোৱা বিছমিল্লা কৰোঁতে বিছমিল্লা কৰোঁ বিছমিল্লা কৰিলে খোৱা মই খাই দিওঁ বঢ়িয়াকৈ এইফালে আমাৰ গাড়ী এভাৰেজ মাইলেজ দি আছে 14.9 মানে 15 হ'ব লাগে আৰু চাওক একো ষ্ট্ৰীট লাইট নাই হাইৱেটোত আমাৰ গাড়ীৰ যোনটো লাইট ষ্টক লাইট নহয় দেই এইবিলাক লাইট লগোৱা গৈছে আৰু লাইটৰ পোহৰ চাব গোটেই আপাৰ মাৰা এয়া পাছ মাৰিছে আপাৰ ডিপাৰ মাৰা এয়া ডিপাৰ লাইটৰ দোকান ভাই আমাৰ গাড়ী টেনশ্যন নত দেখা নাই চিষ্টেম
এই চাওক বা লাইট আৰু লাইট দিব পাৰিম এই চাওক পিছফালৰ লাইটৰ অভাৱ নাই আমাৰ গাড়ীত ওকে আজি এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ' চাই ভাল পায় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আমি অসমৰ পৰা ওলালোঁ ৱেষ্ট বেংগল বিহাৰ আৰু এতিয়া ইউ পি পাম গৰপুৰত থাকিম তো নেক্সট ব্লগত লগ পাই আছোঁ সোনকালে কাৰণ এতিয়া ভিডিঅ'টো শেষ কৰিব লাগে আৰু হোটেল ৰুম পাব লাগে হোটেল ৰুম পোৱা নাই এতিয়ালৈকে হোটেল ৰুম পাম তো নেক্সট ভিডিঅ'ত আমাৰ বঢ়িয়াকৈ গৰপুৰৰ পৰা ষ্টাৰ্ট কৰিম নেক্সট ব্লগটো ডেইলি ব্লগ দি আছোঁ আৰু বাই চান্স যদি আমাৰ কেতিয়াবা ব্লগ দিওঁতে প্ৰব্লেম এটা গম পাব যে আমাৰ নেটৱৰ্কৰ কাৰণে নেটৱৰ্ক ইছ্যুৰ কাৰণে আমি ব্লগ আপলোড কৰিব নোৱাৰিম কিন্তু যিমান পাৰোঁ আমি ট্ৰাই কৰিম ব্লগ আপলোড কৰিবৰ কাৰণে যিহেতু কথা দিছোঁ এতিয়া ডেইলি ব্লগ দিম কষ্ট হ'লেও মানে এই মানে ডেইলি ব্লগ দিমেই এইবাৰ খানি লৈছে নে কি আয়ো পোষ্টপেড চিমো লৈ লৈছোঁ আমি টেনশ্যন নাই এতিয়া মানে কি বুলি কয় মোৰ ভোটাৰ ফোন এখন আছে সেইখনে মানে ফোন নোযোৱা হৈ গৈছে মানে এইখিনিতে তো এয়াৰটেলখন লোৱাৰ কাৰণে মোৰ বহুত লাভ হৈছে মই ঘৰতো এনেকৈ ফোন কৰিব পৰা হৈছোঁ তো খবৰখিনিও মানে দি আছোঁ ক'ত আছোঁ কি নাই তো এতিয়া গৈ থাকোঁ বঢ়িয়াকৈ এতিয়া নিচাই চলাম মই চলাম নিচাম তুমি চলাবা এতিয়া মই চলাম ডাইৰেক্ট হোটেল ৰুম যাম তো বাই বাই আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব যদি অকণো নাপাৰে ইজ বিজেকে চাগিনে ফ'ল' কৰিব তাতে সকলো আপডেট মই দি থাকোঁ আমি কি পাইছোঁ কি পোৱা নাই তো বাই বাই গুড নাইট শুই থাকক মই মানে গাড়ী চলাওঁ এতিয়া